মাই চেনেল আজি আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ ভিডিঅ' বহুত দিন দিবলৈ পৰা নাই ভাবিলোঁ আজি এটা ভিডিঅ' আপলোড কৰোঁ আজি বনাবলৈ লৈছোঁ মই মূলাৰ পৰঠাটো মই খাই খুবেই ভাল পাওঁ আৰু আপোনালোকেও ট্ৰাই কৰি চাব খুবেই ভাল লাগে খাই গতিকে কেনেকৈনো বনালে চাওঁ কি বেটা এই হাই কৈ দিয়া say hi cuma tadi nih এজনী হৈছে মোৰ ছোৱালী উমা মোবাইলটো পৰি গৈছিলে কি বেটা হাই বাই বাই এজনী কোন নিম্মি মামা গতিকে চাই থাকক আগলৈ মই মূলাৰ পৰঠা কেনেকৈ বনালোঁ চ' ফ্ৰেণ্ডছ আজি মই বনাবলৈ লৈছোঁ মূলাৰ পৰঠা মূলাখিনি মই আগতে ৰেডি কৰি লৈছোঁ মূলাখিনি ৰুকি পিনে গৰম শুকান কেৰাহীত এনেকৈ ইয়াৰ পানীখিনি শুকুৱাই লৈছোঁ এতিয়া ইয়াত মই ধনিয়া মিহলাম ধনিয়া অলপমান জিৰা ধনিয়া পাউডাৰ এইখিনি ঘৰত পিছা হয় এটা পিঁয়াজ আৰু এয়া সোৱাদ অনুযায়ী নিমখ এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিম এতিয়া পুটিখন বেলোৱা হওক মই ইমানটো চাইজৰ এটা ডো লৈছোঁ অকণমানকৈ প্ৰথমতে বেলি লওঁ তাৰপিছত এনেকৈ কৰি ইয়াতে হৈ গ'ল মই বেছি জোৰত নেবেলিব নহ'লে ওলাই যাব অলপ এইখন হৈ গ'ল এতিয়া এখন টাৱাত দি দিম
মই এতিয়া ৰুটিত লগাবলৈ কাৰণে ঘিউ ব্যৱহাৰ কৰিছোঁ। ঘিউ দিলে মানে ৰুটিৰ ধুনীয়া এটা গোন্ধ আহে, খায়ো সোৱাদ হয়। খায়ো ভাল লাগে ঘিউ দিলে মানে। মই ৰুটি খাই খুব ভাল পাওঁ, আৰু ৰুটি যেনেকুৱাই নহওক, বিশেষকৈ মই মূলা পৰঠা, তাৰপিছত আপোনাৰ ফুলকবি পৰঠা, এইকেইটা খাই বৰ ভাল পাওঁ। গতিকে মই বনায়ো ভাল পাওঁ। ঠাণ্ডা দিন আহিলে মই মূলা পৰঠা নোখোৱাকৈ থাকিব নোৱাৰোঁ। যেতিয়াই মন যায়, এয়া ৰাতিপুৱা হওক লাগিলে পাছবেলা হওক, মোৰ মন গ'লেই হ'ল মূলা পৰঠা বনামেই। আৰু এয়া চাওক, এইখন ৰেডি। এতিয়া আপোনালোকে বাটাৰ লগত খাব পাৰে বা অন্য যিকোনো চব্জিৰ লগতো খাব পাৰে। গতিকে এনেকৈ গোটেইখন এতিয়া মই বনাই ল'ম। চ' মোৰ এয়া ৰুটি ৰেডি। গতিকে ট্ৰাই কৰি চাব মূলা পৰঠা। যদি খাই ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক এনেদৰে আৰু আগলৈ পাই থাকিবলৈ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে আৰু সুস্বাদু ব্যঞ্জন দিবলৈ চেষ্টা কৰিম আগলৈ। আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু আগলৈ এনেদৰে ভিডিঅ'বোৰ দি থাকোঁ, আপোনালোকে যাতে আগতীয়াকৈ পায়। তেতিয়াহ'লে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।